তোমাৰ পৰা কেনে লাগছি ইয়াতে আহি পইচাটো খুব সুন্দৰ একদম ভাল লাগছে দে একদম ভাল লাগছি না মুন্না কেনেকুৱা লাগছি আহি পেলাই বহু ভাল লাগছে ভাই মজা না মুন্না লাগছে একদম মজা কিবা পূজা আছে নেকি वेलकम टू माई यूट्यूब चेनेल तो आम जाबले आছোঁ আজি सानडे राइडत तो ইয়াত তেল ভৰাই ল'লোঁ মিৰ্জাত ৰখিছোঁ তো আমাৰ লগত আছে আৰু 4জন তো তেতো ৰখি আছোঁ আৰু তো আজি বেছি দূৰলৈ ৰাইড নকৰোঁ আৰু মানে সানডে ৰাইড আজি মিৰ্জাৰ পৰা আমি পাৰ্বতী পাৰ কৰিম আৰু চাই দিয়ক আপোনালোকে ভাল লাগিব तो कैसा लगा मेरा मजाक ना गई तो गाइस আমি আজি সানডে ৰাইডত যাই আছোঁ লগৰ কেইটা আগত আছে আমি এতিয়া যাই আছোঁ আৰু লগ ধৰিব লাগে তাহাঁতক तो गाइस या कुकुर मारा আৰু দুটা ক'ত গ'ল বিচাৰিয়ে পোৱা নাই তাহাঁতক বিচাৰিব লাগিল না আগত গৈছে না ক'ৰবাত ৰৈয়ে আছে तो गाइस बाकी দুটা লগ পালোঁ এয়া এয়া ছয়গাঁও বৰ্তমান কি গৰম বে তো ভাই ইমান সহজ কথা নহয় জামত এই জামত R15 চলোৱা बहुत कष्ट है बहुत कष्ट আজি পাৰ হোৱাটো মিছা কথা এই বুলেটখন আৰু ক'ত থৈ দিছি চাচোন এনেকেতো জাম কৰে
ভাই চলে মজা লাগে না বাহ আরন ভাই বেটি মজা লাগে আৰু রাও রয়ে যায় মজা আ গয়া आरन भाई परफॉर्मेंस बहुत अच्छा रहता है কিন্তু জামত চলে বিৰাট কষ্ট বিৰাট বিষায় হাতখান অঁ ফালিলি গম নাপায় ফালিলি এনেকুৱা লাগে মানে তই চলি থকা যেন নালাগে জোৱান চাই থাকে আৰু কেলা তো গাইছ এয়া হাতী কিবা পূজা আছে নেকি এয়া গণেশ বাবা এ বক নাকি তো গাইছ ইয়া আমি পাৰ্বতী পাহাৰত ইয়া ঘূৰিলোঁ এইবার রাস্তা আৰু আগত দেখিবা আৰু কেনে যোৱা লাই যোৱা নিচিতকে টেনচন লৈ এনেকা নেকি বৰষুণ দিয়ে টেনচন নকবি ঢেকুনা বান্ধি ল'ম মুঠতে তক লেতেৰা নকৰোঁ আৰু গাইছ চ' ফাইনেলি আমি আহিয়ে পালোঁ পাৰ্বতী পাহাৰ পাৰ্কিং আমি গাড়ী পাৰ্কিং কৰিলোঁ গাইছ পাবলা দাবিব নেকি পাৰ্কিং মেনক কি লয় সুধোৱা হেলমেটটো থ'ব পাৰিম নেকি হা অঁ ফটো উঠিব পাৰিম যো অঁ পানী চানী লওঁ দে পাৰ্কিঙত কিমান দিব লাগিব পাৰ্কিঙত দে হ'ব দে তো গাইছ ফাইনেলি আমি পাহাৰৰ ওপৰত উঠি আছোঁ পাৰ্বতী পাহাৰৰ ওপৰত তো তাত খাব লাগিব না তো ইয়াৰ লগৰবোৰ আগত যাই আছে তো 1 কিলোমিটাৰমান ইয়াতে খোজকাঢ়িবই লাগিব চ' পাৰ্বতী পাহাৰত অহা মানে উঠাবলৈ যাব আৰু চাই লওঁ ওপৰত কি আছে তো গাইছ এইখিনি আহিয়ে আমি ফেনী পুৰা খাই গ'লোঁ চ' আৰু যাব আছে মোটামুটি 500 কিলোমিটাৰমান নাই 1 কিলোমিটাৰ হ'লে আমি আপুনি আধা কিলোমিটাৰ 4 ভাগত 1 ভাগ আহিলোঁ আৰু 3 ভাগ যাবলৈ আছে কম যাব নালাগিব
তো গাইজ ফাইনেলি আমি আহি পালোঁ ইয়া পাৰ্বতী পাহাৰ একটু পড়লি ওটাই ইয়া গাইজ ভিউ চাওঁ বৰষুণ দিলে অলপ পাত একো নাই বৰষুণ দিলেও আমি যিহেতুকে আহিছোঁহে জিকি হ'লেও আমি ওপৰত যামেই নাই কি যাহে এৰিম আমি ফাইনেলি গাছ ইয়া ভিউ একেবাৰে ওপৰত তো ইয়া গাইজ মেইন ভিউ একেবাৰে ওপৰত পাৰ্বতী পাহাৰৰ বহুত কষ্ট হৈছে দেই ইয়ালৈকে আহিবৰ কাৰণে So guys, ইয়াতে আমি ফটো উঠিম এতিয়া অঁ পল্লি কিন্তু গেলি দেই ভাই তোমাৰ পেলা কেনে লাগছে ইয়াতে আহি পইচাটো খুব সুন্দর একদম ভাল লাগছে না মুন্না কেনেকুৱা লাগছে আহি পেলাই মজা না মুন্না একদম মজা কিন্তু আহোঁতে ভাগাত ধৰিছে এইটো বেলেগ কথা বহুত কষ্ট হৈছে এইটো বেলেগ কথা কিন্তু অঁ মেইনলি আহি পোৱাৰ পিছত মানে বহুতেই ভাল লাগিছে আৰু চাহখিনি চানডে ৰাইড কৰি কেনেকুৱা লাগিল আজি মজা লাগিল পাৰ্বতী পাহাৰ যা চানডে ৰাইড কৰি তো নেক্সট চানডে আকৌ যাম হাজো অঁ তো ঠিক আছে গাইজ কেনেকুৱা লাগিল চাই পেলাই কমেণ্ট কৰিব